নমস্কাৰ, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পাৰ্থ চাংমেলৈ। এতিয়া মই বৰ্তমান গৈ আছোঁ আমগুৰিত মোৰ কাম দুটামান আছে। পিটু সিঙৰ গেৰেজলৈ গৈ আছোঁ। এখন স্কুটিৰ ব্লক এটা বৰিং কৰিব লাগে আৰু এখন স্কুটিৰ হেণ্ডেলত টি এটা বনাব লাগে, চিধা কৰিব লাগে, মানে এক্সিডেণ্ট হৈ বেকা হ'ল। বলকচোন কেনেকৈনো চিধা হয়, কেনেকৈনো ব্লকটো বৰিং কৰা হয়, চাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গৈ আছোঁ মোৰ দোকানলৈ। দোকানৰ পাছতহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম, চাই লওক। দোকানলৈকে গৈ আছোঁ, দোকানৰ পৰা বস্তুকেইটা ল'ম, লৈ পানি একদম যাম আৰু দোকান পাই গ'লোহি। বৰ্তমান দোকানখন খুলি লওঁ। এইখন দোকানৰ ভিতৰতে মই কাম কৰোঁ। এটা বস্তু এইটো নিব লাগিব আৰু এটা এইটো নিব লাগিব। এই দুটা বস্তু লৈ যাব লাগিব এতিয়া বনাবলৈ। বলক তেনেহ'লে। চিপকৈ বৰষুণ জাক দি আছে, বৰ ধুনীয়া লাগিছে ৰাস্তাটো গৈ পানি। বৰ্তমান দোকানৰ পৰা ওলাই আহিলোঁ বস্তুবোৰ লৈ। এতিয়া পাইছোঁহি মেকিপুৰ পাইছোঁহি, হালুৱাটিং হৈ যাম আমগুৰিলৈ। ৰাস্তাটো ইমান ধুনীয়া ৰাস্তা, কিনাৰে কিনাৰে বাগান আছে, চাই যাওকচোন ভিডিঅ'টো। ইমান ধুনীয়া ৰাস্তাটোৱেদি আহি আছোঁ, কিনাৰে কিনাৰে বাগান আছে, বৰ ধুনীয়া লাগিছে এইডোখৰ জেগাডোখৰ বাৰু। চাই যাওকচোন আগতনো কি দেখোঁ, আপোনালোককো দেখাই যাওঁ। কিনাৰে কিনাৰে ৰাস্তাটো খান্দি থৈছে, ৰাস্তা উলিয়াইছে। ৰাস্তাটো বহুত পাহাৰৰ মাজেদি গৈ আছোঁ বৰ্তমান, বহুত ধুনীয়া লাগিছে একদম জেগাডোখৰ। এইডোখৰ হালুৱাটিং পোৱাগৈ নাই আমি বৰ্তমান, হালুৱাটিং পাম আৰু বেছি দূৰ নাই। চাই থাকক। দলংখনৰ এইডোখৰ বৰ বেয়া হৈ আছে। এইডোখৰ বেয়া ডবল গাঁত হৈ আছে এইডোখৰ। চাই আছোঁ, গৈ আছোঁ আৰু কিমান দেৰিনো হয় চাই লওঁ। মই এইটো ৰাস্তাত আজি সৈতে দুবাৰ আহিছোঁ। সেইদিনাখন আহিছিলোঁ, ৰাতি আহিছিলোঁ বাৰু। আজি বোলো এই দিনত হৈ আছে, এইপিনে যাওঁ বুলি ভাবি আহিলোঁ, আপোনালোককো ভিডিঅ'টো দেখাওঁ। হালুৱাটিং পোৱাৰ আগত মন্দিৰ এটা পাইছোঁ। মন্দিৰটো বহুত ধুনীয়া লাগিছে। দুইফালে একদম পূৰা বাগানৰ মাজে মাজে গৈ একদম মানে কি ক'ম আপোনালোকক, বহুত ধুনীয়া লাগিছে একদম। কি ধুনীয়া একদম মানে দেখিব লাগিছে, ক'ম আৰু। চিপকৈ বৰষুণ জাকো লগে লগে দি আছে। অকণমান মোবাইলটো ভিডিঅ'টো কঁপিব, বেয়া চেয়া নাপাব। গিম্বল চিম্বল একো ইউজ কৰা নাই বাৰু, হাতে ধৰি গৈছোঁ। একদম চাই লওক কি ধুনীয়া ৰাস্তা একদম গৈ আছোঁ বৰ্তমান। হালুৱাটিং পাৰ হৈ আহিলোঁ। এতিয়া বৰ্তমান হালুৱাটিং পাৰ হৈ আহিলোঁ। এইডোখৰ কি জেগা কয় সেইটো নাজানো। এইডোখৰ কোনোবাই চাই আছে যদি কমেণ্ট কৰি জনাব। আৰু বেছি দূৰ নাই আৰু পামগৈ এতিয়া, চাই থাকক ভিডিঅ'টো। বৰ্তমান ব্লগটো বৰিং কৰিবলৈ দিলোঁ এতিয়া।
আহি পালোঁহি অকণমান টাইম হ'ল। আহি থাকোঁতে ভিডিঅ'টো শ্বুট কৰিবলৈ পাহৰি থাকিলোঁ, সময় নাপালোঁ অৱশ্যে এইবোৰ জিটিখন কিনোতে মেলোতে। এতিয়া বৰিং কৰি আছে, চাওক ভিডিঅ'টো বৰিং কেনেকৈ কৰিছে। আৰু আপোনালোকৰ কাৰোবাৰ বৰিং কৰিব থাকিলে আহিব আমগুৰি হালুৱাটিঙলৈ যোৱা ৰাস্তাটো 1 কিলোমিটাৰমান আহিলেই পায়, পিটুচিং গেজ। এতিয়া যেতিয়া সেই মেচিনটো লগাই দিছে, মেচিনটো লগোৱাৰ পিছত ইমান চাউণ্ড দিব মানে কৈছোঁ ন, ইমান চাউণ্ড দি আছে। আপোনালোকে গম পাইছে চাগে কেনেকুৱা একদম মানে ড্ৰিল মেচিনে ৱাল ফুটা কৰিলে যেনেকৈ, এইটো ড্ৰিল মেচিনে হয় বাৰু। সেইটো এতিয়া টান কৰি মাৰি ব্লকটো জেগাডোখৰ বহল কৰি পেলাইছে। মানে বহল কৰি পেলোৱাৰ লগে লগে পিষ্টনটো অকণমান ডাঙৰ চাইজৰ, যোনটো পিষ্টন থাকে পিষ্টনটো ডাঙৰ চাইজৰ লগাই দিব। লগাই দিয়া মাত্ৰকে মানে বস্তুটো একদম যোনখন গাড়ীত লগাম একদম ধুনীয়া হৈ যাব। আজিলৈকে চাগে কোনো ব্লক বৰিং কৰা ভিডিঅ' দিয়া নাই। কিছুমানে দেখি ক'ব এইবোৰ ভিডিঅ' দিয়া নাই, কিন্তু মানে আপোনালোকক দেখাবৰ কাৰণে মই এইখিনি ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। চাই লওক, ভিডিঅ'টো যদি ভাল পায় মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু টিটো যোনটো পোনাম বুলি আহিছিলোঁ সেইটো আজি নহ'ব, কাইলৈ আকৌ আহিব লাগিব। টিটো পোনোৱাটো ভিডিঅ' দিব নোৱাৰিলোঁ, সেইকাৰণে ক্ষমা কৰিব। বাই বাই।